আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটো হৈছে পালেং শাকৰ সৈতে বাহু মাছৰ থলুৱা জুতি। পালেং শাক সাধাৰণতে এনেই খাবলৈ ভাল নালাগে, কিন্তু মাছৰ সৈতে খাবলৈ হ'লে ইয়াৰ সোৱাদেই সুকীয়া হয়, নহয়নে? এই ব্যঞ্জনবিধ ৰান্ধিবলৈ মই কি সামগ্ৰী ব্যৱহাৰ কৰিছোঁ তাকে জানি লওঁ। প্ৰথমতে পালেং শাক এমুঠিমান, আলু এটা দীঘলীয়াকৈ কাটি লৈছোঁ, এটা বিলাহীও দীঘলকৈ কাটি লৈছোঁ, এটা পিঁয়াজ তাক টুকুৰাকৈ কাটি লৈছোঁ আৰু এডোখৰ সৰু আদা তাক থেতিলাই লৈছোঁ। মই বাহু মাছ 4 পিচ লৈছোঁ। আপোনালোকে পৰিয়ালৰ সংখ্যা অনুযায়ী নিজে কম বেছি কৰি ল'ব ইয়াৰ পৰিমাণটো। ইয়াৰ লগতে জোখ অনুযায়ী নিমখ, হালধি, মিঠি গুটি, বগা জিৰা, ক'লা জিৰা আৰু অলপমান জিৰাৰ গুড়ি লৈছোঁ। এতিয়া পালেংখিনি মই ভালকৈ ধুই লৈছোঁ। সেইখিনি ধুই মই এটা ফুটা থকা খৰাহীত টুকি লওঁ আৰু তাৰপিছত অলপ দুখৰকৈ কটাৰে কাটি লওঁ। খুব মিহিকৈ পালেংখিনি কাটি লোৱা নাই, কাৰণ মই হাতেৰে মোহাৰি দিম, আৰু যদিহে পালেংখিনি হাতেৰে মোহাৰি দিয়া হয় তেতিয়াহ'লে তাৰ যিটো টিটিকি এটা ভাৱ থাকে, কেঁহা ভাৱ, সেই ভাৱটো আঁতৰ হৈ যায়। এনেকৈ মই দুখৰকৈ কাটি লৈছোঁ আৰু তাৰ পাছত হাতেৰে মোহাৰি পেলাইছোঁ। এতিয়া এখন কেৰাহীত মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছতেই মই মিঠি গুটি অলপমান দি সেইখিনি ফুটিবলৈ দিছোঁ। মিঠি গুটিখিনি ফুটাৰ পাছতেই মই তাত মাছখিনি ফ্ৰাই কৰি লওঁ। মিঠি গুটিখিনি পকাৰ পিছত তেলৰ পৰা মিঠি গুটিখিনি আঁতৰাইও দিব পাৰি। মই প্ৰথমতে মাছখিনি ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত মিঠাতেলৰ পৰা মিঠি গুটিখিনি আঁতৰাই পেলাইছোঁ। এতিয়া মাছখিনি ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ আৰু তাৰপিছত এখন প্লেটত সেইখিনি উঠাই থৈ লৈছোঁ। ইয়াৰ পাছতে এতিয়া তেলখিনি যিহেতু গৰম হৈয়ে আছে, সেই একেখিনি তেলতে মই বগা জিৰা, ক'লা জিৰা দিছোঁ আৰু সেইখিনি ফুটিবলৈ দি অলপ সময় লৰাই আছোঁ। তাৰ পাছত পিঁয়াজখিনি দি সেইখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজিছোঁ আৰু তাৰ পাছতেই বিলাহীখিনি দি দিছোঁ। আৰু বিলাহীখিনি দিয়ে লগে মই নিমখখিনি দি দিছোঁ, কিয়নো যদিহে নিমখ দিয়া হয় তেতিয়াহ'লে বিলাহীখিনি খুব সোনকালে গলে আৰু সোনকালে ভাজ খায়, সেইবাবে। তাৰপিছতে দিছোঁ হালধি, তাৰপিছতে দিছোঁ জিৰা গুড়ি আৰু খুব ভালকৈ লৰাই প্ৰায় 2-3 মিনিটমান সময় ভাজি আছোঁ। সেইখিনিৰ পৰা তেলখিনি যেতিয়া বিৰিঙি অহা দেখিলোঁ, তেতিয়া মই দীঘলকৈ কাটি লোৱা আলুৰ টুকুৰাখিনি দি দিছোঁ আৰু সেইখিনি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। তাতে আলুখিনি ফ্ৰাই হোৱাৰ পাছতে মই মোহাৰি ৰখা পালেংখিনি দি দিছোঁ আৰু এবাৰ ভালকৈ লৰাই লৈ তাত ঢাকোন মাৰি দিছোঁ, কিয়নো যদিহে ঢাকোন মাৰি সেউজীয়া শাক পাচলি সিজোৱা হয় তেতিয়াহ'লে খাদ্যৰ গুণাগুণটো নষ্ট নহয় আৰু ইয়াৰ যিটো সেউজীয়া ৰং সেইটো খুব কম পৰিমাণেহে সলনি হয়। পালেংখিনি আধা সিজা যেন হওঁতে মই ঢাকোন উদঙাই এবাৰ লৰাইছোঁ আৰু থেতেলিয়াই থোৱা আদাখিনি তাত দি পুনৰবাৰ লৰাই ঢাকোন লগাই দিছোঁ। শাকৰ ভাজিখিনি মই ল' ফ্লেমত ভাজি আছিলোঁ আৰু এতিয়া এটা পাত্ৰত পানী গৰম কৰিম অলপমান, আৰু পানীখিনি যেতিয়া গৰম হ'ব, গলকৈ উতলিব, তেতিয়া সেইখিনি শাকৰ ভাজিত দি দিম আৰু তাৰপিছত প্ৰায় 10 মিনিটমান সময় ফ্লেমটো বঢ়াই দি আটাইখিনি লৰাই লৈ ভালকৈ ঢাকোন মাৰি সিজিবলৈ দিম। 10 মিনিটৰ পাছত ঢাকোন উদঙাই দেখিলোঁ যে শাকখিনি সিজিছে আৰু ইয়াৰ পাছতে ফ্ৰাই কৰি থোৱা মাছ কেইপিচ তাত দি দিম আৰু ঢাকোন দি ল' ফ্লেমত অলপ সময় তেনেকৈ ৰাখি দিম। পাঁচ মিনিটমান তেনেকৈ থকাৰ পাছতে সৰুকৈ মিহিকৈ কাটি লোৱা ধনিয়াৰ পাত অলপমান তাত ওপৰত ছটিয়াই দিছোঁ আৰু সেইখিনিও অলপ সময় ঢাকোন দি ৰাখি দিছোঁ। আৰু এয়া আমাৰ পালেং শাকৰ সৈতে বাহু মাছৰ জোল তৈয়াৰ হৈ গ'ল আৰু গৰমে ইয়াক ভাতৰ সৈতে পৰিৱেশন কৰকচোন।
এনেকৈ আপোনালোকে ৰান্ধি খাই চাবচোন এবাৰ, কেনেকুৱা লাগে আমাক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব।